Hey guys, Assamese Lady Channel আপোনালোকক অশেষ স্বাগতম আৰু আজিৰ হল বছৰৰ 1 তাৰিখ মানে সবকে মোৰ ফালৰ পৰা হ্যাপি নিউ ইয়াৰ আৰু যেহেতু বছৰৰ 1 তাৰিখ তো সবে আমি মন্দিৰৰ ফালৰ পৰা মানে ষ্টাৰ্ট কৰো যেটো সোমবাৰ পৰিছে তো আমি শুক্লেশ্বৰ মন্দিৰত গৈছিলো আৰু দেখিছেনে নাই ইমান লাইন মানে লাইনতো যাব নোৱাৰো কাৰণ মোৰ ডিউটি আছে তো মই বাহিৰৰ পৰাই সেৱা কৰিলো মই মোৰ ভন্টি আমি সবে গৈছিলো এনেকৈ সেৱা কৰিবলৈ তাৰ পিছত আমি সেৱা কৰি অলপমান ফুৰাৰ পিছত দুটামানটো ফটো থাকি জানেই ফটো থাকি আৰু বছৰৰ মানে নতুন বছৰত মই ভগৱানৰ পৰা এটাই প্ৰে কৰিছোঁ যাতে সকলোৱে মানে ভালে থাকক লগতে মোৰ ফেমিলি মই আমি সবে ভালে থাকো হেতুৱে আমি বিচাৰো আমাৰ মাহৰ যোনটো বছৰটোৰ শেষত আমি সবে প্ৰে কৰো যে এইটো বছৰ আমাৰ আৰু ভালে যাওক আগতকৈ আৰু বেছি ভাল যাওক তো তাৰ পিছত আমি তাৰ পৰা ওলাই আহি ঘৰ সোমাই ইমানখিনি নেদেখালো ঘৰ সোমাই ভাত খাই কেনে মই দেন ডিউটিলৈ ওলাই গ'লো আৰু ডিউটিলৈ আজি সৰুছে এটা কেক লৈ যাম যোনটোত আমি সবে সেলিব্ৰেট কৰিম মানে মেমহত সবে মিলি তো ডিউটি আহি পালো ডিউটি আহি পাই সৰুচাই কেক এটা লৈ আহিছিলোঁ তো সেইটো আমি এতিয়া সেলিব্ৰেট কৰিম আৰু মোৰ মিনি ব্লগটো ইয়াতে শেষ কৰোঁ ভাল লাগিলে জানেই নহয় কি কৰিব লাগে তো আজিলৈ মোৰ মিনি ব্লগটো ইয়াতে শেষ কৰিলোঁ বাই